উকা অসম মহামাৰী অসমত সন্ত্ৰাস অসম উকা বিশ্বত এতিয়া মৃত্যুৰ কিৰি তাৰ মাজতেই যেন শংকিত অসমীয়া অসম এইবাৰ উকা অসমীয়া এইবাৰ নীৰৱ ৰঙালী বিহু এইবাৰ বৰ বিহৈ ৰ'ল বিদেশত বোলে কবৰৰ অভাৱ হৈ পৰিছে কালে যেন ৰুদ্ৰ ৰূপ ধাৰণ কৰিছে সমগ্ৰ মানৱ জাতি এতিয়া সংকটত কিমান দিন যে হ'ল নামঘৰলৈ যাব পৰা নাই ৰাতিপুৱা গধূলিৰ নাম প্ৰসংগও কাণত পৰা নাই মছজিদতো মানুহ নাই মন্দিৰতো মানুহ নাই সঁচাকৈ অসম উকা হৈ পৰিছে আৰু কিমান দিন এনেকৈ অসম উকা হৈ থাকিব কিমান দিন